গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা আপোনালোকে সকলোৱে ভালে আছে আৰু আমিও বৰ্তমান ভালে আছোঁ ওয়েলকাম টু মাই আনাদাৰ ভিডিঅ' অফ মানসী চখীয়া লাইফ ব্লগছ এইকেইদিন আজি 3 দিনমানৰ পৰা কি ধুনীয়া বতৰ পাতিছে লাহে লাহে ঠাণ্ডাটো আহিলে যেনেই লাগিছে আৰু এয়া মোৰ পিছফালে দেখা পাইছে চাগে এইবিলাক গছ চছবিলাক চব চাফা চিকুণ হৈ গ'ল আৰু পূজালৈও বেছি দিন নাই সেইকাৰণে বতৰটো অলপ মুকলি কৰিছে আৰু আপোনালোকে যি নতুন নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলত জইন হৈছে তেওঁলোকক ওয়েলকাম জনাইছোঁ আৰু আপোনালোকে পাৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ' চাই ভাল লাগে আপোনালোকে লাইক এটা দিবলৈ নাপাহৰিব আৰু যিসকল আগৰে পৰা চেনেলত আছে তেওঁলোকক বহুত বহুত থেংক ইউ জনাইছোঁ চেনেলত জইন হৈ থকাৰ কাৰণে তো বলক ভিডিঅ'টো মই আৰম্ভ কৰি দিছোঁ আৰু আজি ভিডিঅ'টো কি দেখাব পাৰোঁ আপোনালোকে শেষলৈকে চালেহে গম পাব তো প্লিজ ভিডিঅ'টো কণ্টিনিউ চাব আৰু শেষলৈকে চাই কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পালে ভিডিঅ'টো চাই তো বলক ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ এয়া হ'ল চাৰিওফালে বতৰটো এনেকুৱা ধুনীয়া কৰিছে মোৰ আকৌ চৰ্দিহে লাগিছে এয়া চাওঁ মানে চাফা হৈ গৈছে আৰু চাৰিওফালে যি ধূলি হৈছিলে আৰু মাজতে এতিয়া কেইটামান দিন বাকী পূজাৰ কাৰণে চাওঁ আকাশখন চাওঁ সৌৱা দূৰলৈ তেখেতে আকৌ উজান বজাৰৰ ফালে গৈ চেনিপুঠি মাছ কেইটামান লৈ আহিলে চাওকচোন মাছকেইটা যে চাইজকেইটা বৰ ধুনীয়া ইমান মানে ফ্ৰেছ হৈ থাকে নহয় উজান বজাৰৰ পৰা আনিলে মাছবোৰ ভাল মাছেই পোৱা যায় গতিকে ভাবিলোঁ পটাপট পাকঘৰৰ কামখিনি সামৰি আপোনালোকক মোৰ আজি যিটো ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ মানে পূজাৰ শ্বপিং সেইখিনি দেখাম তো মই বনাই লৈছোঁ আৰু এইকেইটা বৰ সাধাৰণকৈ বনাওঁ বৰ কিবা কিবিকৈ নকৰোঁ আৰু এয়া ৰহৰ দাইলো তিয়াই থৈছোঁ ৰহৰ দাইলখিনি বনাই লওঁ বইল কৰি লৈ পিনে তাতে মানে বিন কেইডালমানো ভাজি ল'লোঁ আচলতে ৰাতিপুৱা ব্ৰেকফাষ্টটো ভালকৈ খোৱা হোৱাই নাই এখেতে ৰাতি চিকেন আনিছিলে অৰ্ডাৰ কৰি থোৱা আছিলে তাকে ৰাতিপুৱা গৰম কৰি লৈ পিনে এতিয়া ৰুটিকণ খাই লওঁ ৰুটি খাই লৈ আপোনালোকক মোৰ আজি যিটো মানে পূজাৰ স্পেচিয়েল মানে কি বস্তু ল'লোঁ অলপকৈ যিখিনি ল'লোঁ এতিয়া দেখাই লওঁ বাকীখিনি পিছত দেখাম বেটাই মানে মোক শিকাই আছে মোবাইলটো কেনেকৈ কি কৰিব লাগিব আৰু এয়া এখেতে খালী গাড়ী আছে দেই আপোনালোকে ভিডিঅ'টো বেয়া নাপাব মানে তেখেতে আচলতে গৰম উঠাৰ কাৰণে তেনেকৈ থাকিলে তো বলক এতিয়া মোৰ ভিডিঅ'টো চাই থাকিব গিফ্টবিলাক আপোনালোকক দেখাম বুলি কৈছিলোঁ বহুত দিনৰ মানে আগৰ ভিডিঅ' এটাত মানে ধৰক আজি 10 দিনমানৰ আগতে মই যিবিলাক মানে পূজাৰ কাৰণে অলপ শ্বপিং কৰিছিলোঁ বুলি কৈছিলোঁ যে আপোনালোকক চেণ্ট্ৰখনত কৰিছিলোঁ আৰু ৰিলায়েন্সখনত কৰিছিলোঁ তো হাজবেণ্ডৰ কি গিফ্ট লোৱা হ'ল মানে পূজালৈ বুলি আৰু তেওঁৰ মাজতে বাৰ্থডেও আছে তাৰ কাৰণেও আৰু লগতে মোৰ 2-এটামান বস্তু আৰু কিবা কিবি ল'বলৈ হৈ আছে বাৰু চাওঁচোন এতিয়া লোৱাকেইটা আপোনালোকক অকণমান সৰুকৈ ভিডিঅ' কৰি দেখাওঁ তো বলক আপোনালোকে চাওক মই কি বস্তু ল'লোঁ মোৰ ভিডিঅ' চোৱা আগৰ মানে ভিউৱাৰ্ছসকলে জানিব এইটো মই বেগ লৈছিলোঁ শ্বপিং মললৈ যাওঁতে প্ৰাইচটো দেখিয়ে পাইছে 2000 ছামথিং হয় কিন্তু ডিছকাউণ্টত 1400 পালোঁ চেণ্ট্ৰত লৈছিলোঁ বেগটো বিৰাট মানে কমফৰ্টেবল হয় ট'তে বেগ হয় বেগৰ যিসকলে লৈ গম পাইছে আৰু বেছ কিছু বস্তু সোমায় আৰু এতিয়া আহোঁ মিষ্টাৰ মানে কাপোৰকেইটালৈ ভালেই আৰু পইচা গৈছে আৰু একচুৱেলি ব্ৰেণ্ডেড কাপোৰবিলাকৰ কথা এটা কি কাপোৰবিলাক খুব আৰামদায়ক হয় এইটো হাফ চাৰ্ট বগা আৰু কটনৰ হয় পিয়'ৰ কটন 100% কটনৰ হয় এতিয়া লাহেকৈ ঠাণ্ডা আহিছে যদিও মাজে মাজে গুৱাহাটীত পিছে হাফ চাৰ্ট বা টি চাৰ্টৰ কাম থাকেই এইটো এটা টি চাৰ্ট ব্লু কালাৰৰ হয় খুব মৰম লাগিছে ৰংটো আৰু লগতে এইটো হ'ল পাৰ্ক এভিনিউ টি চাৰ্ট এইটো মানে চেক লগা মোৰ চেক লগাবোৰ বৰ পচন্দ হয় এখেতৰো হয় পিছে গতিকে এয়া এটা লগতে হৈ গ'ল 2টা টি চাৰ্ট এটা হাফ চাৰ্ট আৰু লগতে এটা পেণ্টটো এনেকুৱা মানে খাদী ৰঙৰ টাইপৰে ল'লে এনেকুৱা এটা তেওঁৰ দৰকাৰ হৈ আছিল আৰু গতিকে এনেকৈ ল'লে আৰু বাৰ্থডেলৈও তেখেতৰ হৈ যাবগৈ বুলি ভাবিছোঁ তো এইকেইটাই আছিল তেওঁ পূজাৰ গিফ্ট আৰু আহিলোঁ মোৰ ইয়াত আছে এসাঁজ মেখেলা চাদৰ পূজাত মেখেলা চাদৰে ভাল লাগে আৰু এসাঁজ হ'ল মানে প্ৰিণ্টিং হয় এইবিলাক একচুৱেলি হাতৰ কামৰ নহয় বনোৱা একচুৱেলি প্ৰিণ্টিং হয় এনেকুৱা কাপোৰ সাঁজ
এনেকুৱা কাপোৰ সাজ এতিয়া দেখাইছোঁ এয়া এনেকুৱা ধৰক বুটা বচা বচাকৈ আছে ফুলটো কালাৰটো হ'ল মেৰুন কালাৰৰ আৰু লগতে গ্ৰীণ আছে য়েল্লো আছে আৰু এনেকৈ বক্স টাইপৰ কৰি পিনে ফুলটো আৰু এই কাপোৰ সাজ মই লৈছিলোঁ মিছ'ৰ পৰা 600 নে 650 টকামান লৈছিলে ভাল লাগিছে কাপোৰটো আৰু আপোনালোকে মিছ'ত যদি অনলাইন শ্বপিং কৰে আপোনালোকে দেখা পাব এইযোৰ হ'ল প্ৰথম মানে মেখেলা চাদৰ যিটো এইটো এটা দেখালোঁ এটা সেট চাব সেকেন্ড সেটটো এইটো হ'ল মেখেলাখন আৰু ইয়াৰ যিখন চাদৰখন এনেকুৱা একেবাৰে সিম্পল মেখেলা চাদৰ আপোনালোকে চাগে বহুতে পিন্ধিছেই বেছি দামী লোৱা নাই একেবাৰে মানে কম দামীও নহয় একেবাৰে হেৰিও নহয় পিন্ধিব পাৰি এয়া ইয়াৰ লগত এয়া পট্টিটো আছে শাড়ী লোৱা হ'ব শাড়ী কি লওঁ দেখাম বাৰু আৰু টপ চপবিলাক কিনা হোৱা নাই কিনিম কিন্তু এতিয়া বেছি দীঘল হৈ যায় নহ'লে ভিডিঅ'টো সেইকাৰণে ভাবিলোঁ কিনো ল'লোঁ বুলি দেখাওঁ লগতে ল'লোঁ এইকেইটা আজি ভিডিঅ'টো একদম মানে লেডিজসকলৰ বাবেহে দেই ল'লোঁ এয়া ফেচেছ কেনেডাৰ এটা মানে কাজল দৰকাৰ হৈ আছিলে ইয়াৰ দামটো হ'ল 189 আৰু এইটো হ'ল প্ৰাইমাৰ নহয় এইটো হ'ল ফাউণ্ডেশ্যনটোৰ দাম ঠিক ৰ'ব এইটো হ'ল বেছি হেৰি নহয় 15 ml দামটো হৈছে এনেকৈ কিবা এটা লৈছিলে 189 সামথিং এনেকৈ কিবা এটা লৈছিলে নেকি জানো পাহৰিছোঁ মই আৰু এইটো হ'ল ভিটামিন ই শিয়া বাটাৰ আছে এইটো ফেচেছ কেনেডাৰ হয় মানে ফেচেছ কেনেডাৰ বস্তুবোৰ খুব ভাল হয় এইটো 299 ৰুপিজ লৈছে এয়া 299 প্ৰাইমাৰ আৰু মইশ্চাৰাইজাৰ মানে প্ৰাইমাৰ ফাউণ্ডেশ্যন এইকেইটা মানে দৰকাৰ হয়েই আৰু মোৰ মাস্কাৰাটো শেষ হৈ আছিলে মাস্কাৰা এটা ল'লোঁ এয়া এইটো ফেচেছ কেনেডাৰে হয় আৰু লগতে এইটো ব্লু কালাৰ আইলাইনাৰ নহয় এইটো আই পেঞ্চিল হয় আজি মানে বস্তুকেইটা পুচাৰ এইকেইটাই দেখাইছোঁ বেটাৰ ল'বলৈ আছে বেটাৰ কি লোৱা যায় সেইটো এটা মই ভিডিঅ' বনাম তাৰমানে কি হৈছে বেটাৰকেইটা ল'বলৈ আছেই বেটাৰকেইটা যেতিয়া লওঁ আপোনালোকক দেখাম তো আজিৰ ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিলে মই আপোনালোকক ভিডিঅ' এটা বনাই দিম কৈছিলোঁ দুই এগৰাকী মানে মোক কৈছিলে কি লৈছিলে এবাৰ মানে দেখাব আজিৰ ভিডিঅ'টোত মিষ্টাৰৰ আৰু মোৰ মেখেলা চাদৰ আৰু দুটা কছমেটিক দেখালোঁ নেক্সট ইয়াৰ পিছত যিটো ভিডিঅ' আহিব সেইটো ভিডিঅ'ত বেটাৰ কি বস্তু লোৱা হ'ল আৰু মোৰ মানে সালোৱাৰ ল'বলগীয়া হৈ আছে আৰু আপকামিং মোৰ হাজবেণ্ডৰ বাৰ্থডে আহি আছে তেখেতে ইয়াৰ মাজতে মানে দিল্লীলৈ যাব লাগিব তো পাৰোঁ যদি মই সৰুকৈ এটা ভিডিঅ' বনাম আপোনালোকৰ কাৰণে তো আজি ভিডিঅ'টো আপোনালোকে চাই থকাৰ কাৰণে বহুত থেংক ইউ কৈছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ত যিসকল ভিউৱাৰ্ছ নতুনকৈ জইন হৈছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু খুব ছাপোৰ্ট দিব যাতে মই আগলৈও এনেকৈ আগবাঢ়ি যাব পাৰোঁ আপোনালোকৰ পৰা যিমান মৰম পাইছোঁ তাৰ কাৰণে বহুত থেংক ইউ সকলোৱে ভালে থাকক ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে থেংক ইউ বাই